আজি বিশ্বকৰ্মা পূজা সেয়ে ভাবিলোঁ আজি বাইকখনকে ধুই লওঁ আগত। সেয়ে আজি মই সেয়া বাইকখন ধুই আছোঁ। চাওক আপোনালোকে সকলোৱে এয়া চাওকচোন ইমান ধুনীয়াকৈ মই বাইক ধুইছোঁ আজি। বহুত দিন ধোৱা নাছিলোঁ বাইকখন, সেয়ে আজি ধুনীয়াকৈ ধুইছোঁ। আপোনালোকে কোনে কোনে আজি বাইক ধুলে এই কমেণ্ট কৰি জনাবচোন দেই, আৰু কোনে কোনে নাধোৱা তেখেতলোকেও জনাব। এতিয়া ভাবিছোঁ বাইকখন ধুই পেলাই আজিনো কি কৰিম আৰু, ঘৰত কাম নাই, অলপ ফুৰিবলৈকে যাম বুলি ভাবিছোঁ আৰু সেয়ে বাইকখন ধুনীয়াকৈ ধুই লৈছোঁ। বাইকখন ধুই হ'লে মানে গা চা ধুই মেলি ধুনীয়াকৈ অলপ ওলাই যাম ফুৰিবলৈ। এতিয়া ওপৰত ধুনীয়াকৈ অলপ ফিল্টাৰ পানী ঢালি দিছোঁ। ফিল্টাৰ পানী দি অলপ অলপ ঘঁহি দিছোঁ, কাৰণ কেলৈ মটৰ পানী দি ডাইৰেক্ট ধুলে মানে এটা আইৰণৰ লেখীয়া চাপ বহেতো, সেইকাৰণে ধুনীয়াকৈ আকৌ ওপৰত ফিল্টাৰ পানী ঢালি দিছোঁ। এতিয়াও মোৰ বাইক ধুই হৈ গৈছেগৈ প্ৰায়। মোৰ বাইক ধুই আজি হৈ গ'ল। চাওক কিমান ধুনীয়াকৈ আমাৰ বাইকখন ধুই ল'লোঁ, দেখিছে নহয় আপোনালোকে। এতিয়া বাই বাই দেই ৰাইজ।